ইয়াতে এইটো থাকিব লাগে বস্তুবিলাক বিচাৰিলে নাপায় ইনেকে তিলতিলাই থাকিব এতিয়া ক'ত সোমালগে জানো কিবা খং উঠিব হলে মই পৃথিৱীখন ফুটাই ইপাৰৰ পৰা সিপাৰ কৰি দিম গম পোৱা নাই বাপেৰক আপুনি কি বিচাৰিছেনো এই খৈৰপা কিয় লেতেৰা কৰিছে বাৰু কচোন খৈ ফেলে পেলাইছে এইফালে পেলাইছে কালি ৰাতি সপোনত দেখিলো আমাৰ এই ছাগলীজনীয়ে ইয়াতে কণী পাৰিছে বোলে তাকে বিচাৰি আছো পোৱাই নাই নহয় কি গছত গৰু উঠা কথা কয় এই হাঁহ পাৰয়ে কণী পাৰে বুলি শুনিছো কিন্তু ছাগলীয়ে কণী পাৰে কি আচৰিত ধৰণৰ কথা কৈ থাকিব আপুনি হেই কথাটো মই মন কৰিবলৈ নহল নহয় মই বৰ জধা মুখ হ'ব সেইবোৰ থওক এই পাৰৰ ছোৱালীজনী মাতিলে নে নাই কিয় কিয় আজি গছত ফটো উঠা কথা নাছিল জানো এই গছত বান্দৰ উঠা দেখিছো কিন্তু গছত ফটো উঠা সেইটো কেনেকুৱা কথা হেই লাখপতি বাইদেউ যে এই গছ পুলি সতে আকৌ ফটো উঠি দিব লাগিব বোলে তেতিয়াহে চৰকাৰে 10,000 টকা দিব তাকে কোৱা আকৌ এই ফটো উঠিবলৈনো আকৌ পাৰ্লাৰৰ ছোৱালী দৰকাৰ হ'ল নে কেলে ফটো উঠিবলৈ মোক মেকআপ লাগিবই এই ভিতৰতে যি আটা ময়দা আছে তাকে মুখত ঘঁহি লোৱা আকৌ সেন্দুৰৰ টেমা আছে দেখোন তাতে মিঠাতেল অকণ দি ওঠত মাৰি দিয়া আৰু একে লাল কিলাৰ দৰে জিলিকি থাকিব কি ফটোৱা কথা কয় মোৰ ইমানো বেয়া দিন চলা নাই সেন্দুৰ আৰু তেল উঠত লগাবলে আচলতে আপুনি মই ধুনীয়া হৈ থকাটোৱে নিবিচাৰে নহয় মানে এই ফটো এখনৰ কাৰণে আৰু ইমান টকা পইচা খৰচ কৰিব পাৰি নেকি কি ক'লে মোৰ কাৰণে টকা খৰচ কৰিবলৈ টান পায় কিবা খং উঠিব নহয় পাকঘৰত তলা উলুৱাই দিম তেতিয়া গম পাব এই তুমি মানে সৰু সৰু কথাতে বৰ চিৰিয়াছ হৈ যোৱা মই ধেমালিহে কৰিছিলো টকা পইচা আজি আছে কাইলে নাই তাতে আকৌ 10,000ৰ কথা মেকআপ কৰি ফটো উঠিলে অকণ ভালো লাগিব তুমি যে ইনেও ধুনীয়া এই মেকআপ চেকআপ কৰিব দৰকাৰেই নাই হওক দিয়ক মই যে বগা মই যে ধুনীয়া আপুনি যে স্বীকাৰ কৰিলে সেইটোৱে ডাঙৰ কথা এই মিঠাতেলৰ বটলত লিখি থোৱা 100% বিশুদ্ধ কথা কৈছা কি ক'লে মই মিঠাতেলৰ বটল এক্সাম্পলটো ভুল হ'ল নেকি বাৰু এই তুমি যে বগা ধুনীয়া সেইটো একেবাৰে শুদ্ধ সত্য কথা চিৰন্তন সত্য কথা হ'ব এতিয়া মোক ফুচুলাব নালাগে এই তুমি আৰু কেঁচুৱা নহয় মই ফুচুলাই দিম তুমি ফুচলি যাবা হলেও মেকআপ মেনটো আনি পেলাই ফটো উঠাতে ভাল আছিলে মই দেখোন তোমাক ইউটিউবত ভিডিঅ' চাইকে মেকআপ কৰি দিব পাৰো নালাগে এতিয়া আপুনি মেকআপ আৰ্টিষ্ট হ'ব যাওক পুলিটো অকণ চাফ চিকুণ কৰগে মই ফটো উঠিবলৈ গৈ আছো ৰবা ক'লে যোৱা মই দেখোন ৰৈয়ে আছো এই 4 নে 5 মাহৰ আগতে যে ফটো উঠি পেলাই আপলোড দিছিলা সেয়া পইচা পালানে নাই তেৰিকা সেইকেইটা পুলিতে আকৌ ফটো উঠি দিব লাগিব তেতিয়াহে বোলে পইচা সোমাব এই আগৰ বাৰো ধেমালি জালাকালা খোৱা নাই এইবাৰতো জালাকালা খাব লাগিব কিয় মমতাজৰ কাৰণে শাহজাহানে তাজমহল সাজিলে আপুনিনো মোৰ কাৰণে একোনো কষ্ট কৰিব নোৱাৰে নে হে ভগৱান মোক মাৰি নিনিয়া কিয় এই তুমি আৰু বৰ সৰু কথাতে অভাৰ এক্টিং কৰাও শাহজাহানে মমতাজ মৰাৰ পিছতহে তাজমহল বনাইছিলে মই তুমি নমৰোতে ধুনীয়া সমাধি বনাই দিম কি বুলি ভাবিছা কি ক'লে এই মই অকমান ধেমালিহে কৰিছো তুমি তাকো নুবুজানে সব বুজিছো মই মোক মাৰি বেলেগ এজনী আনা মতলব যাওক গছ পুলিকেইটা চিকুনাই থওক দে মই গৈ আছো হ'ব যোৱা মই গছ পুলিকে চিকুনাওগে এজনীকে মই চম্ভালিব পৰা নাই আকৌ এজনী না কথা কয় ইহঁতে গছ পুলি ৰুই পেলাই ফটো দিয়ে আছে পইচাই পোৱা নাই আকৌ পায় নে নেপায় ঠিকেই নাই এই গা একে 7খন 8খন ইহঁতৰ গছকে চফা কৰোঁগে এই চৰকাৰেও সেই নতুন আঁচনি সোপা উলিয়াই এই নটংগী কিছুমান কৰি থাকে আৰু এই মাইকী মানুহবিলাক বলিয়া কৰি পেলাইছে এতিয়া মই এই মতাবিলাকে গছ পুলি চফা কৰোঁ পইচা সিহঁতে পাব আমাকতো এটকাও নিদিয়ে গছৰ পাতেই নাই দেখোন মৰি শেষ এটা আছে বাৰু এইটোতে ফটো উঠিব পাৰিব আকৌ 2খনি ফটো লাগে বুলি কৈছে নহয় বৰ জ্বালা কালা খুৱাই মাইকীবিলাকে ইয়াতো উঠিব তাতো উঠিব ইয়াত কিবা এটা ব্যৱস্থা কৰিব লাগিব সেই ৰাতি পুৱাল কি নোপোৱাল খালি জেৰক্সৰ দোকান ফটো বনা কিবা বনা দিনটো তাঁত বাতি কৰি থাকোঁতে যায় এই আমাৰ মতাবিলাকৰ আৰু বেলেগ কাম নাই আৰু সেই মাইকী মানুহৰ কাম কৰোঁতে জীৱনটো আধাখিনি শেষ আৰু বা কিমান জ্বালা কালা খুৱাই ঠিক নাই নহয় এইবিলাক কাৰবাৰ বেয়া লাগে দেই ভাল নহয় এই আজিৰ দিনতো 10,000 টকা হ'ল নে ভালকে খাওঁ বুলি ক'লে চিগাৰেট এটা নেপায় অকমান বেছিকে ক'লো নে কি বাৰু হ'ব দে কোন আছে বাৰীৰ মাজত দুটা পুলি আছে ঠিকে আছে এইটোত ফটো উঠিব এইটো কিবা এটা কৰিম হৈ যাব কি কথা যে ফটোহে মাৰিলে হ'ল এইটো পুলি বাৰু ঠিকে আছে এইটো পুলি কিয় মৰিম বাৰু মৰিবলগীয়াতো নাছিলে এয়া চাফ চিকুণ হৈ আছে ধুনীয়াকে একদম ফটো উঠিব পাৰিবা
গছ পুলি ক'ত এইটোনো কি হ'ল পাতটা কি হ'ল এই চ'তমহীয়া আৰু গছৰ পাত থাকে নেকি মৰি খৰি গ'ল আৰু এতিয়া পানী দিলে সি যাব পাত নাথাকিলে মই কেনেকে ফটো উঠিম মই ব্যৱস্থা কৰি আছো কঁঠাল ইয়াত পাত লগাই দিম তোমাক ফটোহে লাগে ধৰিবই নোৱাৰিব মানুহে যি কৰা সোনকালে কৰ মুঠতে ফটো ভাল হ'ব লাগে ফটো ভালেই হ'ব এইটো পুলিহে মৰিছে হয়তোতো জিন্দাই আছে ব'ল আটালে এটা পুলিতে হৈ যাব এংগুলটো সলাই দিম বছ কেনেকে জানিব কোনটো কাৰ পুলি আছিলে ৱেব কেমেৰা আছে ন জিপিএছ বছ দিয়া পুৰা মডেলিঙৰ নিচিনা দিবা দেই এংগুল ইনেও সলাবই লাগিব নহয় ৰ পৰা উঠিবি ধৈৰ্য ধৰচোন এইটো মাইকী মানুহৰহে কাম তই আকৌ মতা মানুহটো ক'ৰ পৰা ওলাইছে ফটো উঠিবলৈ আমাৰ কাম কৰিবলৈ এইজন আকৌ পিছফালে আছে নহয় চাই লওঁ ধুনীয়া ফটো চোৱা নাই এইটো বৰ বেয়া সময়ত আহে মানে হ'ব সৈখন কাটি দিম আৰু হ'ব ভাল হৈছে এতিয়া এটা কাম কৰক আপুনি এইখিনি দোকানত নি বনাই আনক আৰু আধাৰ কাৰ্ড পান কাৰ্ড মই উলিয়াই দিছোঁ সেইখিনিও যাওঁতে লৈ যাব মই ভিতৰলৈ যাওঁ ব্লেক এণ্ড হোৱাইট নে কালাৰ লাগিব কালাৰ ঠিক আছে আৰু এই ফৰ্মখনৰ যিটো চাইজ আছে যে সেই চাইজটো তুমি ফৰ্মখনো মোক দি দিবা নহ'লে আকৌ বাৰে বাৰে ফটো বনাই থাকিবলৈ বেয়া নহয় মই একে জোখমাখ কৰি দোকানত একেবাৰে বনাই আনিম ঠিকে আছে হ'ব তই আকৌ ফটো উঠ চাদৰ মেখেলা লাগিব নহয় চাদৰ মেখেলা আছেনে নাই আছে ঘৰৰ পৰা লৈ আগে যা মই তোক এটা ধুনীয়া ফটো মাৰি দিম মই ইয়াতে আছো তই যা এনে কিছুমান নটংগী আহে আৰু দেই মতা মানুহনো ফটো উঠেনে যা মই দোকানলৈ যাওঁ আৰু ফটোকেইটা উলিয়াই মানুহজনী কামটো কৰি দিব পাৰিলেহে শান্তি Subscribe to my YouTube channel. তুমি বৰ সৰু কথাতে অভাৰ এক্টিং কৰাও চাহজাহানে মমতাজ মৰাৰ পিছতহে টকা পইচা আজি আছে কাইলে নাই তাতে আকৌ 10,000ৰ কথা ফটো চটো কি ফটোৰ কথা কয় মোৰ ইমানো বেয়া দিন চলা নাই যে মই সেন্দুৰত তেল ঘঁহি পেলাই উঠত ঘঁহিবলৈ গছত বান্দৰ উঠা দেখিছো গছত পথু উঠা সেইটো কেনেকুৱা কথাও পথু হৈ গ'লগে ৰেকৰ্ডিং হৈ আছে গছত বান্দৰ হেই কথাটো মই মন কৰিবলৈ নহ'ল নহয়